এই ভিডিঅ'টোত স্পন্সৰ কৰিছে য়েলো নামৰ এপটো। য়েলো এপটো এনেধৰণৰ এটা এপ য'ত আপোনালোকে ইনষ্টেণ্ট লোন ল'ব পাৰিব আৰু ক্ৰেডিট স্ক'ৰ চেক কৰিব পাৰিব, লগতে দুটা লোন কোম্পানীৰ মাজত কম্পেয়াৰ কৰিব পাৰিব। প্লে ষ্ট'ৰৰ পৰা এপটো ডাউনলোড কৰাৰ লগে লগে অপেন কৰাৰ পাছত এনেধৰণৰ আপোনালোকে দেখা পাব। ইয়াত আপোনালোকে 2,000ৰ পৰা আৰম্ভ কৰি 2 লাখ পৰ্যন্ত লোন ল'ব পাৰিব, সেয়াও অতি কম সময়ত। যদিহে আপোনাক লোন দৰকাৰ হৈছে বা আপোনাৰ কোনোবা বন্ধু বান্ধৱীক লোন দৰকাৰ হৈছে তেনেহ'লে এপটো ডাউনলোড কৰক, লিংক আছে ডেছক্ৰিপশ্যনত। এই গাহৰি, ইমান দেৰি ক'ত মৰিবলৈ গৈছিলি? ভৱেনৰ মাইকীৰ মুটনি খাবলৈ গৈছিলে আকৌ। হ'ব দে, মই এইটোৰ কথা কৈছো। আচ্ছা, মানুহে মদ কিয় খায় বাৰু? টেনচন দূৰ কৰিবলৈ। তেতিয়াহ'লে টেনচন কিয় হয় মানুহৰ? মদ খাব নাপালে। মদ খাই টেনচন দূৰ হ'বলৈ, আৰু টেনচন হয় মদ খাব নাপালে। মদ খাই টেনচন দূৰ হ'বলৈ আৰু টেনচন হেল্ল' জান। ভালে আছা? আছো আছো। কি হ'ল, ইমান দিন হৈ গ'ল ফোন এটাও কৰা নাই যে তুমি? সময় নাই পোৱা যে। আগত হলে ইমান সময় ওলাই, আজিকালি হলে সময় নোলায়। গম পাইছো নহয় তোমাৰ কথা আজিকালি মই। চৰি। বাৰু সেইবোৰ কথা বাদ দিয়া, আমাৰ এইডালে কি কৰি আছে? আছে, ভালে আছে। এটা কথা শুনা আকৌ। অ', চোৱা না, মনোজকো মই ইমান ভাল পাওঁ আৰু তোমাকো মই ইমান ভাল পাওঁ, কিন্তু মনোজে মোক বহুত গালি পাৰে। হয় বাৰু। সেইকাৰণে মই ভাবিছো আমি দুটাই বহু দূৰণিলৈ পলাই যাওঁ বলা। ভাবিব লাগিব। ভাবিবলৈ নালাগে দিয়া, সোনকালে কৰা আৰু জল্দি। ভাবিছো বাৰু মই। কিনো ইমান কথা পাতি আছে? কাৰ লগত কথা পাতি আছে? ছোৱালীৰ লগতহে কথা পাতি আছে যেনিবা। ফুচফুচাই। ঠিক নাই, আজিকালি ছোৱালীবোৰে বুঢ়া বুঢ়া মালবোৰকহে পচন্দ কৰে। राइट, एकदम राइट, सही बोला तुमने, एकदम सही बोला। आजकल का लड़की हमारा जैसा सेंगेलिया डेकाबरों लोगों सेनी खाता है और भाग जाता है बुढ़ा लोगों को साथ। হেল্ল'। হ'ব দিয়া, এতিয়া ৰাখিছো, বেছি কথা নাপাতো আৰু, গম পাই যাব সেইকেইটাই। হ'ব, ঠিক আছে বাৰু। ৰবাচোন, ৰবা। ফোনটো কটাৰ আগতে চুমা এটা দিয়া নাই। কি হ'ল জান, দিয়া আকৌ।